বিরিয়ানির কারণে রেডি করি আছো চাউল দেখছি না আজি দুপুরে এই বিরিয়ানি খাম দেখিছ কি ধুনীয়া হৈছে দেখছো না ইয়া দেখছো আপোনালোকে কি বনালে কমেণ্ট কৰি ক'ব মই আজি এই বনালোঁ ঠাণ্ডা ঠাণ্ডা বতৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰি দিব আৰু ফলো কৰিব নাপাহৰিব এইখিনি চাউল ঢালি দিলোঁ মাংসখিনি পূৰা 2-3 বাৰকৈ পানী দি মজাই ল'লোঁ একদম ধুনীয়া কৰি সিজাই লৈ এইখিনিতে চাউল দি এনেকুৱা লাৰি এনেকুৱা একদম ধুনীয়া টেষ্টি কৰি বনাই আছোঁ আপোনালোকৰ খাবৰ মন আছে যে আহিব একদম ধুনীয়াকৈ খুৱাম ইমান সুন্দৰ হৈছে ইয়াত অকণ পানী দিম গৰম পানী আৰু বেছ এইখিনি একদম ভাজি শুকান কৰি দি আছোঁ এনেকৈ ভাজিব আপোনালোকেও মাংস দি একদম ধুনীয়াকৈ ভাজি ইয়াতে গৰম পানী দিব গৰম পানী মই গৰম পানী বহাই থৈছোঁ এতিয়া মই হিটাৰত গৰম পানী বহাই থৈছোঁ পানী গৰম হৈ আছে হৈ গ'ল আৰু এইখিনিতে লাৰি 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 একদম মানে ৰঙা কৰি আছোঁ ইয়াতে গৰম পানী দিলি ইয়াতে অকণমান কম জুই দি ধুনীয়াকৈ বস্তুটো চৌকাত বনাইছোঁ ধুনীয়াকৈ একেবাৰে লাল হৈ আছে দেখিছে ইয়াতে মাংস বহুত দিছোঁ ঘনকৈ দিছোঁ মাংস তাৰপিছত মাংস কমকৈ দিলে ভাল নালাগে মাংস বেছিকৈ দিলে বস্তুটো খাই ভাল লাগে দেখিছে কিমান মাংস দিছোঁ ধুনীয়াকৈ ইয়াত আকৌ গৰম পানী দিলি হৈ যাইছে নাই একদম টাইট হৈ গৈছে অকণো পানী নাই তেতিয়া ইয়াত মই গৰম পানী দিম এই চাৰিছে তোৰে ভাজি ভাজি লাল কৰি দিছোঁ তলফালৰ তলত ধৰি গৈছে তেলটো ইয়াতে এতিয়া গৰম পানী দিম দেখছি নহয় মই এতিয়া গৰম পানী দিম ধুনীয়াকৈ মিক্সিং কৰি দি আছোঁ ইয়াত এই পানীখিনিতে হৈ যাব ঢাকন মাৰি দিম ধুনীয়াকৈ হৈ গ'ল দেখিছে কি ধুনীয়া কালাৰ হৈছে কলো গুটি বুলি যে এটা মই ভিডিঅ' দিছিলোঁ এইটো সেই কাটি কুটি বনাব চাওঁ ধুনীয়া হৈছে এইফালে হৈ গ'ল বিৰিয়ানীটো এই যে বিৰিয়ানীটো দেখুৱাইছিলোঁ আপোনালোকক এই চাওঁ এয়া হৈ গ'ল আব্বাই খাব আমাৰ এই চাহ একদম দেখছে না সেয়া হৈ গ'ল এফালেও হৈ গ'ল চব হৈ গ'ল